हेलो फ्रेंड्स, मैं दीपामणिये पुनर्बार सकलोके मोर अन्य एटा भिडिओলৈ स्वागतम जनाइছো। आशा करूँ सकलोरे भाल। बर्तमान आमिও भाले आছো। आपनालोके হয়তো আজি ভাবিছে এই চাৰিটা আপেল কিহৰ আপেল। এইকিটা হৈছে একেবাৰে অৰিজিনেল আপেল। সেইকাৰণে মই আপোনালোকক দেখালো আৰু লগতে মই আপেলৰ বাগানখনো অলপ দেখাম আজি। এয়া একেবাৰে ঠাৰিৰ সৈতে আছে আপেল কেইটা। সঁচাকৈ বহুত ধুনীয়া, খাই একেবাৰে বহুত সোৱাদ। গতিকে মই আজি আপোনালোকক ক'ৰ পৰা আনিছিলোঁ এই আপেল কেইটা মই কৈ আছোঁ। আপোনালোকে ভিডিঅ'টি শেষলৈ চাই থাকিব বুলি আশা কৰিলোঁ। মই এতিয়া আপেলৰ বাগানখন অলপ দেখাওঁ আপোনালোকক। এয়া দেখিছেনে আপেলৰ বাগানখন ইমান ধুনীয়াকৈ শাৰী শাৰী একদম লাইনত গছবিলাক আছে আৰু তলত এইবিলাক চুটি চুটি ঘাঁহ বন একদম চাফা কৰি চিকুণাই ৰাখে। ইমান ধুনীয়া সুন্দৰ পৰিৱেশ, সেইটো দেখিয়ে গম পাইছে। আজিৰ ভিডিঅ'টি চাই আপোনালোকৰ সঁচাকৈ বহুত ভাল লাগিব বুলি মোৰো এটা আশা থাকিল। গতিকে ভিডিঅ'টি শেষলৈ চাই থাকিব। আপেল কিছুমান গ্ৰীণ কালাৰ হৈ আছে আৰু কিছুমান ৰঙচুৱা হৈছে। বেছি পকাবিলাক ৰঙচুৱা আৰু কেঁচাতে গ্ৰীণ কালাৰ হৈ থাকে। এয়া হৈছে কাশ্মীৰৰ আপেলৰ বাগান। হয়তো বহুত অপেক্ষাত আছিলে ক'ৰ বাগান হয়, হয়নে? এয়া হৈছে কাশ্মীৰৰ আপেল। এটা গান আছে না, কাশ্মীৰৰ এই আপেলটি হয়। গতিকে এয়া কাশ্মীৰৰ আপেল। কোনে আনি দিছিলে মই দেখাই আছোঁ। এয়া মোৰ ডাঙৰ ভিনী হয়, কাশ্মীৰৰ পৰা মৰমতে আপেল আনি দিছে। ঠিক আছে, গতিকে ভিনী খৰধৰকৈ আহিছিলে। চাহ তাহ খোৱালোঁ বাৰু, দেখুওৱা নহ'লে। এতিয়া ভিনী যাব ওলাইছে। মই ৰাস্তালৈকে থৈ আহোঁগৈ। গতিকে আৰু পিছত লগ পাম। এইখিনি হৈছে আমাৰ ঘৰৰ সন্মুখত। ঘৰৰ সন্মুখৰ পৰা গাড়ীখন অলপ দূৰত ৰাখিব পাৰি। গতিকে মই ৰাস্তাৰে অলপ আগবঢ়াই থৈ আহোঁগৈ বুলি ভাবিছোঁ। থৈ আহোঁগৈ। এয়া বায়ে আছে লগত আৰু ভিনী আছে, ৰখি আছে ৰাস্তাত। গতিকে বায়েক আৰু ভিনীক ইয়াতে বাই বাই। এতিয়া আহিছোঁ মোৰ পাকঘৰত। মই আজি ব্ৰইলাৰ মাংস ভেদাইলতা পাতেৰে ৰান্ধিম। গতিকে ভিডিঅ'টি শেষলৈ চাই থাকিব। মই এয়া ভেদাইলতা পাত ভালদৰে ধুই মই মিক্সিত গুড়ি কৰি ল'ম। আমি ভেদাইলতা পাত বুলিয়ে জানো আৰু গাঁৱত মানে বহুতে ইয়াৰ এটা গোন্ধ আছে। গতিকে পাদৰিলতা বুলিও কয় আৰু কিছুমান বেলেগ বেলেগ নামেৰেও নামাকৰণ কৰে। গতিকে ভেদাইলতা পাত হয় এয়া মই ধুই লৈছোঁ আৰু কুমলীয়া ঠাৰিকেইটাও দিছোঁ মই। তাৰপিছত মই মাংসখিনি আমি সাধাৰণতে যেনেদৰে মাংস ফ্ৰাই কৰোঁ ঠিক তেনেদৰে কৰিছোঁ মই। পিঁয়াজ, আদা, নহৰু, জলকীয়া আৰু মছলা, জিৰা গুড়ি দিছোঁ আৰু গৰম মছলা, মিট মছলা তেনেকুৱা কৰি মছলা দিছোঁ মই। সিজাই ল'ম এনেকৈ। গতিকে এয়া সিজিছে প্ৰায় আধাখিনি। গতিকে মই আৰু ভেদাইলতা পাতখিনি এতিয়া মিক্সিত গুড়ি কৰি এয়া বাতিত উলিয়াই ল'লোঁ। এতিয়া মই এইখিনি বাতিত উলিয়াই লোৱা ভেদাইলতা পাতৰ যিখিনি মই মিক্সিত দি ল'লোঁ, সেইখিনি মই মাংসখিনিত দি দিম। এয়া দি দিলোঁ। দি পিনে আৰু ভালদৰে লাৰি ঢাকোন ঢাকি মই ভালদৰে আৰু অলপ সিজাই ল'ম। ভেদাইলতা পাত আমাৰ পেটৰ কাৰণে বহুত ভাল। গতিকে এবাৰ সকলোৱে বনাই খাই চাব পাৰে এনেকৈ। গতিকে পানী দিব হৈ গৈছে, মাংসখিনি সিজিলে। এতিয়া মই ইয়াতে ঠিক মানে জোখত অলপ পানী দিম। ইমান বেছি পানী নাৰাখোঁ মই, জোল নবনাওঁ। গতিকে মই পানী ঠিক মাংসখিনি ডুব যোৱাকৈ পানীখিনি দি দিম। এতিয়া ভালদৰে ঢাকোন ঢাকি দি উতলিব দিলোঁ। তাৰপিছত এতিয়া হৈ গ'ল। মই জোল ৰখা নাই, এনেকৈ বনালোঁ আজি। খাই বিৰাটেই ভাল লাগে। গতিকে এবাৰ বনাই খাই চাব পাৰে। এয়া গতিকে ভিডিঅ'টি চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু লগতে যদি ভাল লাগে এটা লাইক কৰিব আৰু লগতে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ঠিক আছে।
আজি হৈছে বুধবাৰ, গতিকে আজি মোৰ ঘৰত দেউতা আহিছে। ক'বা নাছিলোঁ, হঠাৎ আহি ওলালেহি, সেইকাৰণে মই দেউতাই কি কি আনিছে অলপ দেখালোঁ। এয়া মোনাটো চাওঁ বাৰু দেউতাই কি কি আনিছে। বাবাই উলিয়াই দেখাই দিছে। এয়া ওলকচু আনিছে, ঔটেঙা, মাছ আনিছে আৰু মান ধনিয়া আনিছে, মচন্দৰী পাত আনিছে। এয়া আৰু মাছকেইটা মই খুলি দেখাই দিলোঁ, এয়া লোকেল মাছ হয়। বাকীটো গোটেইকেইটা খাদ্যই প্ৰিয় মোৰ, মই বেয়া পোৱা বস্তু একো নাই। ওলকচু, ঔটেঙা এইবিলাক দেখিছে আৰু এয়া দেউতাই যাবগৈ এতিয়া, দুপৰীয়া ভাত সাজ খাই যাব বাৰু। গতিকে আমাৰ চুনু যাব নাপায়, একেবাৰে বহুত কান্দি আছে। এয়া চাওকচোন, আমিও আগতে সৰুতে কান্দিছিলোঁ ন, আটা ঘৰত মামা ঘৰত যাব নাপায়, সেইকাৰণে মোৰো মনটো অলপ বেয়া লাগি গ'ল। এইটো চুনু কান্দি আছে। ঠিক আছে, আজিলৈ ইমানতে ৰাখোঁ, অন্য এটা ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।